গাইজ আজি মই এটা আচৰিত জেগাত যাব ওলাইছোঁ য'ত মিচিং মানুহৰ বিয়া আছে। সেই মিচিং মানুহৰ ঘৰলৈ যাম। মানে বিয়া মানে এনেকুৱা টাইপৰ মিচিং মানুহে যেতিয়া ছোৱালী পলুৱাই আনে না তাৰপিছত জগৰ ভাঙে, মানে সৰু সুৰা বিয়া নিচিনা পাতে। তালৈ গৈ আছোঁ। তাত কেনেকুৱা কি হয় আপোনালোক মই বিয়াৰ কিছুমান সৰু সুৰা নিয়মহে দেখাম। গোটেই নিয়মখিনি দেখাব নোৱাৰোঁ কাৰণ ভিডিঅ'টো বহুত লং হ'ব, আপোনালোকৰ চাবলৈ চাগে অসুবিধা হ'ব পাৰে। সেইকাৰণে মই লং ভিডিঅ' এনেও নবনাওঁ, সেইকাৰণে বনোৱা নাই, শ্বৰ্ট ভিডিঅ' বনাইছোঁ। আৰু মিচিং মানুহৰ বিয়াত মিচিং মানুহে যেতিয়া মিচিং গানত নাচি থাকে তাতে যদি হিন্দী গান লগাই দিয়া হয় কেনেকুৱা এনজয়মেণ্ট হয়। এয়া চোৱা মিচিং মানুহৰ নিয়ম আৰু কেনেকৈ আদৰিছে আৰু কেনেকৈ আদৰোতে মানুহবোৰে নাচিব। আৰু যেতিয়া মিচিং মানুহে মিচিং গানত নাচি আছিল বিয়া ঘৰত, মই হিন্দী গান লগাইছিলোঁ, তাৰ মজা আছিল। मतलब